হে গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে তো আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল উদিতাই ব্লগছ তো দেৰিকৈ হ'লেও আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আমি আজি গৈ আছোঁ সিধাবাৰী কিন্তু বতৰটো দেখা পাই একেবাৰে ভিডিঅ' বনাবলৈ ইচ্ছা নাছিল কাৰণ আমাৰ ইয়াত ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে তো তথাপিও আহিছোঁ যাতে এটা ভিডিঅ' বনাই দিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব নকৰাকৈ নাযাব তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো ব্লগ একেবাৰে সিধাবাৰী দুৰ্গা পূজাত গৈ লগ পাই আছোঁ আৰু আমি এতিয়া আহি পালোঁ সিধাবাৰী আৰু এইখন হ'ল সিধাবাৰীৰ গেটখন চাওক কি ধুনীয়াকৈ বনাইছে কিন্তু বতৰে বা কি কৰে এনেতো অৱস্থা শেষে কৰিছে আৰু যদি বৰষুণ আহে আৰু খতম হৈ যাব তো আশা কৰোঁ বতৰটো ভাল কৰিব এতিয়া তো বলক এতিয়া ভিতৰলৈ बहकी सभी जुबां है हम हैं हजारों में এইজন সিধাবাৰীৰ মানুহ এই সিধাবাৰীতে খৰীয়া এইজন হোটেলৰ মালিক তো এইখন হৈছে সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা সিধাবাৰী বাকাইদাৰী গেটখন আৰু আমি ৰখি আছোঁ এই দুজন আমাৰ পুতুলেং ভাই পুতুলেং অভিজিত ব্লগছ গাইজ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত এইবাৰ পূজা খারাপ বৰষুণে শেষ করছে চাওক না অবস্থা মানুহ নাই এতে বস্তুবিলাক চাই আছো কিনো কৰিম ল'ব লগা বয়স পাৰ হৈ গৈছে নেকি বেটা বেটিও নাই এইবিলাক পিষ্টল চিষ্টল দিব লগা নিজে চাই আছো আৰু বস্তুগিলা নেকি अरे कहना क्या चाहते हो না নহয় ইয়াতে গাইজ বোকা ডেন্স দিব ভাল হৈছে বোকা ডেন্স জুবিন দাৰ গান লগাই দিয়ক আৰু বোকা ডেন্স দিয়ক গৰম গৰম জিলাপি গৰম গৰম জিলাপি আহক গাইজ আহক আহক সিধাবাৰীত অইন বছৰ বহুত মানুহ হয় কিন্তু এইবাৰ বৰষুণৰ কাৰণে মানুহে নাই চাব পাৰে বিশেষকৈ এইবাৰ দোকানীবিলাকৰ বিৰাট লছ দোকানীবিলাকৰ বিৰাট লছ এইফালে অভিজিত ব্লগছ ভিডিঅ' বনাত ব্যস্ত হেল্ল' গাইজ আপুনি মুখখন মেলি দিয়ক এবাৰ য়েছ কিরকম আইপিআর বুঝো চাবা এটা সংসারও কৰা নাই গাইজ নহ'লে এইবিলাকে ল'ব পালো হয় আজি সংসাৰ কৰিলে খৈনীকজনী বিৰাট ভাল পালো কিন্তু না সংসাৰ কৰা নাই জিলাপি ল পূজাৰ বছৰত আহিছা জিলাপি যদি নলৈ খোৱা জেলেপি 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 গৰম গৰম চাও চাও খুৱাবি খুৱালে খাব পাৰি জিলাপি পূজাত আহি যদি জিলাপিয়ে নাখাং নেকি গাইজ এইখন হৈছে মেইন গেট ইমান ধুনীয়াকৈ বনাইছে কিন্তু বতৰৰ শেষ কৰি দিছে আৰু গাইজ এতিয়া হ'ল আমাৰ পুতুলেং ভাই পুতুলেং তো গাইজ ভিডিঅ'টো এইখিনি আছিল তো ভিডিঅ'টো বনোৱাত ইমান ভাল নহ'ল কাৰণ আপোনালোকে দেখিলেই ঠাইখিনি কেনেকুৱা হৈ গৈছে বৰষুণ পৰাৰ কাৰণে তো আৰু কিবা কিবি দেখাবলৈ বাকী থাকিল তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া যাওঁ আৰু এইফালে গাড়ী বেক কৰি আছে তো বাই বাই